কিছুমানে যে এনেকা কয় যে তাতে মানে নলোৱাতকৈ বেপাৰীত বিক্ৰী কৰা কি ক'ব বিচাৰে তাতে? নহয়, বেপাৰীক দিলে আৰু কি, বেপাৰী সেই আপোনাৰ ধৰক 500 550 এনেকুৱাই বজাৰ কৰিব আৰু তাতে দিলে আমি আৰামত মানে গভৰ্ণমেণ্ট ৰেটটো পাম না, দাম পাই আছোঁ, গভৰ্ণমেণ্ট ৰেটটো পাব। গভৰ্ণমেণ্ট ৰেট। আচ্ছা, তো ঠিক আছে মানে खुलुमबाय नमस्कार सालाम वेलकाम टु माय इउटुब चेनेल। नागिरदों नोंथांमोन दिनै आं नोंथांमोननि थाखाय मोनसे पेडि प्रक्युरमेन्टनि सोमोन्दै मोनसे भिडिअ बानायदों। बियो মই পেডি প্ৰক্युৰমেণ্ট বিষয়ে মই এটা ভিডিঅ' বনাবলৈ হাতত লৈছোঁ। মানে গাঁও অঞ্চলৰ কৃষকসকলে কিমানখিনি প্ৰস্তুতি হৈ আছে পেডি প্ৰক্যুৰমেণ্ট চেণ্টাৰলৈ লৈ যাবৰ কাৰণে মই এইখন অঞ্চলৰ দুজন প্ৰগ্ৰেছিভ কৃষকৰ পৰা মই জানিবলৈ বিচাৰিম। আপোনালোকে শুনি যাব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আচ্ছা প্ৰিয় দৰ্শকসকল, মানে আমি আজি এই মাজাবাৰীৰ খেতি পথাৰত মানে আহি বহুত মানে চিনবিলাক দেখিলোঁ যে তাতে প্ৰায় হাৰ্ভেষ্টিং কামবিলাক চলি আছে। আপোনালোকে চাব মানে চাৰিওফালে মুঠতে খেতি পথাৰত মানুহ ধান কাটি আছে, হাৰ্ভেষ্টিং হৈ আছে। এতিয়া মই এটা কথা মোৰ একজন মানে কৃষক সুধিব বিচাৰোঁ, মানে এইবাৰ যিটো গভৰ্ণমেণ্টৰ যিটো অৰ্ডাৰ 1 ডিচেম্বৰৰ পৰা মুঠতে যিটো ধান মানে প্ৰকিউৰমেণ্টৰ যিটো প্ৰচেছ সেইটো মানে ষ্টাৰ্ট হ'ব। এতিয়া তাৰ আগতীয়াকৈ আমি প্ৰকিউৰমেণ্টৰ কাৰণে এতিয়া মানে আমি ছাৰ্ভে কৰি আছোঁ কেনেকৈ প্ৰডাকশ্যনটো মানে এইবাৰ মানে হ'ব আৰু কেনেকৈ মানে কিমানখিনি একজন কৃষকে নিজৰ প্ৰডাকশ্যনটো ভিত্তি কৰি কি ধৰণৰ বিক্ৰী কৰিব পাৰিব, মই সেইখিনি কথা মই স্পষ্টকৰণ মানে কৰিব বিচাৰোঁ। আচ্ছা, আপোনাৰ নামটো কি আছিলে? মোৰ নামটো সুভান আলী, গাঁও 1 নম্বৰ মাজৰাবাৰী। আচ্ছা, আপুনি কি ধান খেতি কৰিছে এইবাৰ? আমি ৰঞ্জিত কৰিছোঁ আৰু বংগবন্ধু বুলি কয় সেইটো কৰিছোঁ। ৰঞ্জিত মানে সেই যে ডিপাৰ্টমেণ্টেল চাপ্লাই আছিল না? ঠিক আছে, এইটোতো ক্ৰপ কাটিং কৰিব লাগিব। ঠিক আছে, এতিয়া আপুনি মুঠতে কেই বিঘা ধান কাটিছে এইবাৰ? আমি মোটামুটি 20 বিঘা মতো। 20 বিঘা আৰু কি ন? মোটামুটি ধানৰ যিটো যিমানখিনি পাব সেইখিনি কিমান আশা কৰিব আৰু বিঘা প্ৰতি কিমানকৈ পাব এইবাৰ? যোৱাবাৰ যেনেকৈ পাইছিলোঁ এইবাৰ অলপ কম হ'ব, মানে কামলা চামলা দিয়া মোটামুটি 5-6 মন 7 মন এনেকৈ বিক্ৰী কৰিব আৰু বিঘা প্ৰতি পাৰিম। আচ্ছা, মানে খাবও লাগিব সেই আৰু কি ন? তেনেহ'লে আধাটো ৰাখি পেলাই আধাটো বিক্ৰী কৰিব পাৰিব, কথাটো সেই আৰু কি ন? মানে ঠিক আছে, মানে এইবাৰ যিটো মানে যিমানখিনি প্ৰডাকশ্যন হ'ব লাগিছিলে মানে গাৰাৰ পিছত মানে ফ্লাড ফালে আগে পিছে 2বাৰ 3বাৰ মানে দফে মানে ফ্ৰিকুৱেণ্টলি ফ্লাড হ'লে মানে তাৰ মাজত ফ্লাড হোৱাৰ পিছত আৰু মানে খৰাং মানে পৰিৱেশ ফালে তাতে মানে এই ধৰণৰ পৰিৱেশৰ সন্মুখীন হ'ব লগাৰ কাৰণে প্ৰডাকশ্যন হাৰটো কমিব বুলি আশংকা কৰিছে। আৰু মই এটা মানে মাজৰাবাৰী সেই পথাৰত এটা কথা সুধিব বিচাৰিছোঁ। আমি মানে একদম কৃষক, মানে ক'ব গ'লে আৰু সমাজৰে কাম কৰে। আমি মুঠতে মাজৰাবাৰী গাঁৱৰ যিখিনি কৃষক বন্ধুসকল এখেতক প্ৰায় কণ্ট্ৰল কৰা মানুহ তেখেতে এই দুজন সোবান ভাই আৰু আছাৰুদ্দিন ভাই। আচ্ছা আছাৰুদা, মই আপোনাৰ তাতে এটা কথা সুধিব বিচাৰোঁ। মানুহবিলাক কিছুমানে পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমাৰ চিৰাঙত 2টা জেগাত বনাইছে, আপুনি জানে যে ক'ত আছে? ফানবাৰী আৰু খাজলগাঁও হয়। ঠিক আছে, আপুনিতো মাজত লৈছে, যোৱাবাৰত লৈছে, এইবাৰো ল'ব আৰু যোৱাবাৰত লৈছে যেতিয়া মানে দামতো ভাল পাইছে। বজাৰ ৰেট আগত কেনেকৈ আছিলে? 500 550। তাতে গৈ তাতে আমি 776 টাকা পাইছোঁ আৰু এইবাৰটো বাঢ়িল, এইবাৰ আৰু বাঢ়িল মানে 2040 টাকা পাৰ কুইণ্টেল এই মতে হ'ব আৰু বাঢ়ি গ'ল। কিন্তু প্ৰডাকশ্যন হাৰটো এইবাৰ কেনেকৈ হ'ব? ধানৰ প্ৰডাকশ্যন হাৰ? ধানৰ প্ৰডাকশ্যন বেয়া হোৱা নাই, যেনিবা এভাৰেজ আগত যেনেকুৱা হৈছিলে আগতকৈ যোৱাবাৰতকৈ অলপ মানে হীনত আছে, কম ডাউনত আছে, কিন্তু ইমান বেয়া হোৱা নাই। হয়, ঠিক আছে। আচ্ছা, কিছুমানে যে এনেকুৱা কয় যে তাতে মানে নলোৱাতকৈ বেপাৰীত বিক্ৰী কৰা কি ক'ব বিচাৰে তাতে? নহয়, বেপাৰীক দিলে আৰু কি, বেপাৰী সেই আপোনাৰ ধৰক 500 550 এনেকুৱাই বজাৰ কৰিব আৰু তাতে দিলে আমি আৰামত মানে গভৰ্ণমেণ্ট ৰেটটো পাম না, দাম পাই আছোঁ, গভৰ্ণমেণ্ট ৰেটটো পাব, গভৰ্ণমেণ্ট ৰেট। আচ্ছা, তো ঠিক আছে, মানে তেখেতে মুঠতে সমাজৰ লগত মিলি থকা সমাজকৰ্মী মানুহ আৰু কৃষকক যিটো কথা ক'লে যে মানে গভৰ্ণমেণ্টে যিটো মানে 2টা চেণ্টাৰ অলৰেডি প্ৰভাইড কৰিছে খাজলগাঁও আৰু ফানবাৰী, তাতে লৈ গৈ মানে বিক্ৰী কৰিব লাগিব। নহ'লেতো মানে কি আগৰ যিটো ৰেট আছিলে 400-500 হাইষ্ট 550কৈ মন প্ৰতি পাইছিলে, যদি তাতে পাব্লিকে অংশগ্ৰহণ নকৰে তেনেহ'লে যিবিলাক পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ
সেইবিলাক প্ৰায় বন্ধ হৈ যাব আৰু আগৰ যিটো মানে বেপাৰীয়ে যে ৰেটত মানে ধানবিলাক কিনিছিলে এই ৰেটত মানে পাব্লিকবিলাক মানে বিক্ৰীবলৈ বাধ্য হ'ব। তাৰ কাৰণে গাইজ আপোনালোকে যিকেইটা মানে কৃষিৰ লগত জড়িত থকা মানুহ তেখেতে অলপ সজাগতা হ'ব। আপোনালোকৰ মাৰ্কেটটো মানে হাই মানে আপোনালোকে যে 4 মাহ 5 মাহীয়া যিটো ধান খেতি কৰা এই খেতি কৰি পেলাই আপোনালোকে যিটো মানে এই কি দামটো পাব লাগে সেইখিনি যেন মানে দামটো ভাল গভৰ্ণমেণ্ট ৰেটতে পায়। গভৰ্ণমেণ্টে আপোনালোকৰ প্ৰত্যেক বছৰৰ যিটো প্ৰডাকশ্যন সেইবিলাক প্ৰায় ছেটিছফাইডে হয়। এইবাৰ কিন্তু অলপ ৱেডাৰটো বেয়াৰ কাৰণে প্ৰডাকশ্যনটো অলপ এভাৰেজত যাব। যেনে হওক যেন আপোনালোকে বাচি থাকে আৰু ভাল মাল ৰেট পায়। তাৰ কাৰণে 2টা চেণ্টাৰ ডিষ্ট্ৰিক্টত বনোৱা হৈছে। আপোনালোকে সদায় মানে সজাগতা হৈ থাকিব যেন মিডিল পাৰ্চনে যেন এই লাভটো যেন খাব নাপায়। আপোনালোকে ডাইৰেক্ট যেন মানে লাভৱান হ'ব পাৰে। ধন্যবাদ।